নমস্কাৰ, মই আজি এটি ধুনীয়া ৰেচিপি লৈ আহিছোঁ। জাম আৰু জেলিৰ ৰেচিপি, টেঙামৰাৰ জাম জেলি ৰেচিপি। আহকচোন চাওঁ মইনো কেনেকৈ বনাইছোঁ। যিহেতু এতিয়া টেঙামৰা গুটিৰ ছিজন হয়, ল'ৰা ছোৱালীয়ে খাই ভাল পোৱা জাম জেলি। আহকচোন চাওঁ। এয়া দেখিছে ন, অলপমান মই টেঙামৰা গুটি লৈছোঁ। নিজৰ ঘৰৰ বাৰী টেঙামৰা হয়, এয়া দেখিছে নহয়। আৰু এই গুটিখিনি মই ধুনীয়াকৈ ধুই পখালি লৈছোঁ। আৰু এতিয়া ইয়াৰ গুটিবিলাক মই এৰুৱাই ল'ম। এয়া দেখিছে নহয়, গুটিবিলাক মই এইদৰে এৰুৱাই লৈছোঁ। আৰু ধুই পখালি মই চাফা কৰি লৈছোঁ গুটিখিনি। এয়া দেখিছে নহয়, গুটিখিনি এৰুৱাই লৈছোঁ। আৰু এয়া মোৰ গুটি এৰুৱা হৈ গৈছে। আৰু এতিয়া মই এয়া গুটিখিনি মই গেছত এখন কেৰাহী পাতিছোঁ। আৰু কেৰাহীত মই এই টেঙামৰাখিনি দিছোঁ। আৰু ইয়াত মই পানী দিছোঁ। টেঙামৰাখিনি জোখত দিছোঁ, একেবাৰে ওপৰলৈকে দিয়া নাই। টেঙামৰাখিনি সমান জোখত মই পানী দিছোঁ। এয়া দেখিছে নহয়, একেবাৰে সমান জোখত মই পানী দিছোঁ। আৰু গেছৰ জুইটো মই মিডিয়ামত ৰাখি গেছত পাতি, এয়া দেখিছে নহয়, একেবাৰে টেঙামৰাখিনি সমান জোখতে পানীটো দি ৰাখিছোঁ। আৰু গেছটো মিডিয়ামত ৰাখি মই এতিয়া সিজিবৰ কাৰণে অলপ সময় ঢাকি দিছোঁ। আৰু এয়া দেখিছে নহয়, অলপ সময় ঢাকি দিয়াৰ পাছত এয়া সিজি গৈছে। আৰু ইয়াৰ পৰা এটা ফেন ওলায়, এই ফেনখিনি এয়া দেখিছে নহয়, ধুনীয়াকৈ সিজি গৈছে। আৰু এই ফেনখিনি মই এইদৰে পেলাই দিছোঁ। ফেনখিনি নেপেলালেও কোনো কথা নাই, কিন্তু পেলাই দিলে জেলিখিনি ধুনীয়া হয় দেখিবলৈ। এয়া দেখিছে নহয়, ফেনখিনি এইদৰে কাঢ়ি কাঢ়ি মই পেলাই দিছোঁ। এয়া দেখিছে নহয়, ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া মই ইয়াৰ ৰসটো, এয়া দেখিছে নহয়, এখন চাকনিত এইদৰে মই চাকি ইয়াৰ ৰসটো উলিয়াই লৈছোঁ। এয়া দেখিছে নহয়, এই পানীখিনি, টেঙামৰাৰ পানীখিনি মই এইদৰে চাকি লৈছোঁ। এইদৰে চাকি মই উলিয়াই ল'ম। এয়া দেখিছে নহয়, পানীখিনি খুব ধুনীয়া। এয়া দেখিছে নহয়, খুব ধুনীয়াকৈ চাকনিত এইদৰে চেকি লৈছোঁ। আৰু এতিয়া মই ইয়াত 1.5 গিলাচ টেঙামৰা পানী আৰু বাকী এই হিতাখিনিও মই বনাম। আৰু পানীখিনি জোখতে মই 1.5 গিলাচ চেনি লৈছোঁ আৰু এপিচ নেমু লৈছোঁ। এয়া দেখিছে নহয়, ইয়াত 1.5 গিলাচ টেঙামৰাৰ পানী হয়। আৰু ইয়াত মই আকৌ গেছত কেৰাহীখন উঠাই দি ইয়াত 1.5 গিলাচ মই চেনি দি দিছোঁ। টেঙামৰাৰ পানীটো জোখতে, সমান সমান জোখতে মই চেনিটো দিছোঁ। আৰু এইদৰে মই এতিয়া গেছত এইদৰে পগাই থাকিম। এয়া দেখিছে নহয়, চেনিখিনি এইদৰে, এয়া 1.5 গিলাচ চেনি দি দিছোঁ পানীৰ জোখতে। আৰু এইদৰে চেনিখিনি পাগ উঠিবৰ কাৰণে গেছটো মিডিয়ামত ৰাখি এইদৰে উতলাই আছোঁ। আৰু এয়া ফেনখিনি এইদৰে মই কাঢ়ি দিছোঁ। ফেনখিনি
কাঢ়ি দিলে জেলিকণ দেখিবলৈ খুব ধুনীয়া হয়। এয়া দেখিছে নহয়, চেনিখিনিও মোৰ গলি গৈছে। আৰু আপোনালোকে যদি মোৰ এই ৰেচিপিবিলাক ভাল পায়, লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট এটিও কৰিব। আৰু যিসকল নতুন ভিউৱাৰ্ছ, ছাবস্ক্ৰাইব কৰিব। ইয়াত দেখিছে নহয়, খুব ধুনীয়াকৈ চেনিখিনি গলি গৈছে। চেনি আৰু টেঙামৰা পানী খুব ধুনীয়াকৈ মিলি গৈছে। আৰু এতিয়া এচামুচ মই নেমু লৈছিলোঁ নহয়, নেমুৰ এচামুচ আৰু আধা, 1.5 চামুচ নেমুৰ ৰস ইয়াত দি দিছোঁ। নেমুৰ ৰস দি দিলে জেলিকণ বহুত দিনলৈকে ভাল হৈ থাকে। 1.5 চামুচ দিছোঁ নেমুৰ ৰস, কাজি নেমুৰ ৰস। ইয়াত দেখিছে নহয়, 1.5 চামুচ দিছোঁ। আৰু জোখৰ অনুপাতে দিব লাগে। আপোনালোকে বেছিকৈ ল'লে অলপ বেছিকৈ দিব। যিহেতু মই 1.5 গিলাচেই লৈছোঁ টেঙামৰা পানী। এয়া দেখিছে নহয়, খুব ধুনীয়াকৈ গলি গৈছে। চেনি আৰু টেঙামৰা পানীখিনি খুব ধুনীয়াকৈ মিলি গৈছে। আৰু এয়া দেখিছে নহয়, হৈ গৈছে। এয়া দেখিছে নহয়, ৰেডি হৈ গ'ল। অলপ ঠাণ্ডা হোৱাৰ পাছত খুব ধুনীয়া হ'ব। এয়া দেখিছে নহয়, কিমান ধুনীয়া ৰং আহিছে আৰু খাবলৈ খুব ভাল হয়। ব্ৰেড বা ৰুটিৰ লগত আপোনালোকে খাব পাৰে, খুব ধুনীয়া লাগে। যিহেতু সৰু ল'ৰা ছোৱালীয়ে খুব ভাল পোৱা জাম আৰু জেলি খাই ভাল পোৱা। ইয়াত দেখিছে নহয়, কিমান ধুনীয়া হৈছে, কিমান ধুনীয়া ৰঙো আহিছে। আৰু যেতিয়া ঠাণ্ডা হৈ গ'ল, খুব ধুনীয়া জোখতে জেলিকণ ৰৈ গৈছে। আৰু এতিয়া মই বাকী যিখিনি সীতা, এই সীতাখিনি যি ৰস উলিওৱাৰ পাছত মই পেলাই দিয়া নাই। মই গুড়ো ইয়াৰ জোখতে অলপ গুড় লৈছোঁ। এই গুড়ৰ লগতে মই এইখিনি বনাম। ইয়াত দেখিছে নহয়, গেছত মই কেৰাহীখন পাতি ইয়াত মিঠাতেল একেবাৰে কমকৈ দিছোঁ। এচামুচমান মিঠাতেল দিছোঁ। আৰু ইয়াত দেখিছে নহয়, পাঁচফোৰণ দিছোঁ কেইটামান, অকণমান পাঁচফোৰণ দিছোঁ। কেইটামান মই শুকান জলকীয়া দি দিছোঁ জাল হ'বৰ কাৰণে। যিটো মিঠা আৰু জ্বলা মিঠা টেঙা খাই খুব ভাল লাগে। এয়া দেখিছে নহয়, জাল হ'বৰ কাৰণে দি দিছোঁ। আৰু এতিয়া মই এই তেলকণতে এই সীতাখিনি ইয়াতে দি দিছোঁ। আৰু এইদৰে মই ভাজি লৈছোঁ। এয়া দেখিছে নহয়, তেলো খুব মই কমকৈ দিছোঁ, বেছি দিয়া নাই। আৰু এতিয়া গুড়কণ মই ইয়াতে দি দিছোঁ। যিহেতু মই এখন হাতে কেমেৰা ধৰিছোঁ, এখন হাতে কৰিব লগা হৈছে, অলপ দিগদাৰ হৈছে। ভালকৈ ভিডিঅ'টো মই দিব পৰা নাই, হিলি আছে। ইয়াত দেখিছে নহয়, গুড়কণো দি দিছোঁ। এতিয়া সমান জোখত মই গুড়কণো লৈছোঁ। আৰু এইদৰে ভাজি লৈছোঁ গুড়ৰ পাকটো উঠিবৰ কাৰণে। ইয়াত দেখিছে নহয়, ৰেডি হৈ গৈছে। আৰু এতিয়া জলকীয়াকেইটা মই ইয়াৰ পৰা আঁতৰাই দিছোঁ। ইয়াত দেখিছে নহয়, জলকীয়াকেইটা মই ইয়াৰ পৰা কাঢ়ি ইয়াত ৰাখি দিছোঁ। ইয়াত দেখিছে নহয়, খুব ধুনীয়া হৈছে। ইয়াত দেখিছে নহয়, কিমান ধুনীয়া। গুড় দিয়াৰ কাৰণে অলপ ক'লা ৰং হৈছে, খুব ধুনীয়া। এইদৰে দাঙি চাব গুড়ৰ পাক উঠিলে নাই। এইদৰে যেতিয়া হেতাৰ পৰা সৰি পৰিব, গুড়ৰ পাক খুব ধুনীয়াকৈ উঠি গৈছে। আৰু এতিয়া মই 2 চামুচ পানী দি দিছোঁ, বেছিকৈ দিয়া নাই, 2 চামুচ দি দিছোঁ পানী। আৰু গুড়ৰ পাক উঠাৰ পাছতে পানী দিব লাগে 2 চামুচ। আপুনি জোখৰ অনুপাতে দিব, বেছি বনালে অকণমান বেছি দিব লাগে। ইয়াত দেখিছে ন, গুড়টো হেতাৰ পৰা খুব ধুনীয়াকৈ সৰি পৰিছে আৰু খুব ধুনীয়াকৈ গুড়ৰ পাক উঠি গৈছে। এইদৰে সৰি পৰিলে খুব ধুনীয়া পাক হয়, খাবলৈ খুব ভাল হয়, খুব ধুনীয়া এটা গোন্ধও আহে। এয়া দেখিছে নহয়, কেনেকৈ সৰি গৈছে। এয়া হৈ গৈছে। জাম আৰু জেলি ৰেডি হৈ গ'ল। গুড় দিয়াৰ কাৰণে অলপ ৰংটো ক'লা দেখিছে। এয়া দেখিছে নহয়, কিমান ধুনীয়া হৈছে, খুব ধুনীয়া ৰঙো আহিছে। খাবলৈ খুব মিঠাটো জোখতে হৈছে, খুব ভাল লাগে।